হেল্ল' নমস্কাৰ মই হীৰামণি আপোনালোকক মোৰ অকণমানি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আহিছোঁ লখিমপুৰত আৰু এইটো মোৰ হৈছে মা মানে শাহু মা আমাৰ মা হাই বুলি কৈ দিয়কচোন। হাই মা এইটো আমি এতিয়া যাম পূজা চাব যাম ন পূজা চাব যাম ন পূজা চাবলৈ ওলাইছোঁ। পূজা চাব যাম। কি আমি কোনদিনা যাওঁ ঠিক নাই। পূজাখন বলক মা আৰু কিবা সানিব নেকি মুখত? নহয় ফটোৱে সানিলোঁ চেণ্ডেলযোৰ বেলেগ ল'ব লাগছে। চেণ্ডেলযোৰ হেৰুৱাই পেলালোঁ নাই নেকি? আজি কিনিব নহ'ল ক'ত তাত পূজা চেণ্ডেল ওলাব জানো? এয়া এতিয়া ওলালোঁ আমি যাবৰ কাৰণে। এয়া বাবু গাড়ীত আগত উঠি লৈছে আৰু এইফালে আমি গোটেইকেইটা উঠিম আৰু পূজা চাব যাম আৰু আপোনালোককো লগত লৈ যাম বলক। এয়া খুৰী খুব মৰম লগা দুজনী খুৰী আমাৰ লগত একেলগে যাব। আমি চব পৰিয়ালে যাম একেলগে, গতিকে বলক আপোনালোকে। আৰু ফাইনেলি আমাৰ গন্তব্যস্থানত আহি পালোঁ। য'ত পূজা হৈছে সেইখিনি ঠাইত আহি পালোঁ। এইখিনি শিলিখাগুৰি বুলি কয়, আমাৰ পৰা অলপ দূৰ হয়। ইয়াতে চেণ্টাৰটো আৰু ইয়াতে পূজা হৈছে। আৰু এইফালে বেলুন পূজা বুলি ক'লে বেলুনে মেইন। আমাৰ বাবুক বেলুন এটা দিলোঁ আৰু এই মাক খাৰু এযোৰ দিলোঁ। মাক মানে খাৰুযোৰ ভাল লাগিল যাৰ কাৰণে দি দিলোঁ। আৰু এইফালে খুৰীহঁতকনো কি দিম, এযোৰ কাণফুলি দিছোঁ আৰু বাকী ননন্দজনীক পুতলা এটা দিছোঁ। এটা কথা মন কৰিছেনে? মই ইয়াত এটা কথা মন কৰিছোঁ, সকলো ছোৱালীহে বেছি সংখ্যক ছোৱালীহে ইয়াত নাচিছে, ল'ৰা বেছিকৈ নচা নাই। আৰু ল'ৰাত কৰি মই ভাবোঁ বৰ্তমান ছোৱালী বেছি আগবাঢ়ি যাই আছে, যাৰ কাৰণে মোৰ ছোৱালীৰ মাতৃ হ'ব মন যায়, কিয় নাজানো। আৰু এইফালে আমি এতিয়া চাহ তাহ খাই কিনে মই ঘুগুনিও খালোঁ, আমাৰ বাবুও খাইছে, এও খাইছে আৰু খুৰীহঁতে নাখালে। খুৰীহঁতে চাহ তাহ খালে, আমি এনেকৈ খাই লৈ কিনে এতিয়া ঘৰমুখী হৈছোঁ ই ৰিক্সাত। মানে যিখন গাড়ীত আহিছিলোঁ সেইখন গাড়ী মানে খুৰাহঁতৰ তাত থৈ দিলে আৰু এতিয়া আমি ই ৰিক্সাত ৰাওনা হৈছোঁ। এতিয়া ঘৰত যাই পামেই আৰু ঘৰত যাই লগ পাইছোঁ। এয়া এতিয়া আমি আহি পালোঁ, আহি পাই কিনে মই আৰু চুলি তুলি পূৰা খুলি দিলোঁ, খোপা মাৰি আছিলোঁ আৰু মূৰটো ইমান বিষাইছে। আৰু এইফালে আমাৰ মায়ে কিবা কৈ আছে, ভাগৰ লগা বুলি কৈ আছে। এতিয়া আৰু ভাত অলপমান খাই শুম। পূজাৰ পৰা আহিলোঁ আৰু ফ্ৰেছ হ'লোঁ। এতিয়া একদম ঘৰত পিন্ধা কাপোৰ পিন্ধি ল'লোঁ আৰু আমাৰ এইটো মা মই আৰু বাবু শুম একেলগে এইখন বিচনাত। কেনেকৈ আছোঁ মায়ে অলপ ঘৰুৱা টাইপত আছে, ইগন'ৰ কৰিব আপোনালোকে। এইটো আমাৰ মা বাবু আৰু এইখিনিত মই শুম। মা কি বুলি কয়, পূজাত যাই কেনে লাগিল? ভাল লাগছেনে? ভাল লাগিছে, বহুত ভাল লাগিছিলে আজি পূজা চাই। বৰষুণটো আহিল ন পিছত? বৰষুণ আহিলে দেখি সোনকালে গুচি আহিলোঁ। ফাংচন আছিলে আকৌ। ফাংচন সেই ছোৱালীকেইটা কিমান ধুনীয়াকৈ নাচিছে ন? বহুত ধুনীয়াকৈ নাচিছে আজি ফাংচনত। টোপনি ধৰি আহিছে এনে দেখিবলৈ আৰু সেই হাঁহিমুখীয়াকৈ থাকিলে বহুত ভাল লাগে। মুখত ওপৰাই থাকিলে বেয়া লাগে। মুখখন ওপৰাই নাথাকিবি আকৌ, সদায় হাঁহিমুখীয়াকৈ থাকিবি যে, তেতিয়া দাঁতকেইটাও ভাল লাগে, মুখখনো ভাল লাগে।
আৰু যিমান যি নহ'লেও মানুহজনী বেয়া হ'লেও হাঁহিমুখীয়াকৈ থাকিলে কিমান ভাল লাগে। হাঁহি ফূৰ্তিকৈ থাকিলে মনত যদি বেয়া থাকে আৰু কি বুলি কয়, আমাৰ মায়ে বহুত সহজ সৰল ভাল মানুহ, বহুত ভাল হয়নে নহয় আপুনি? ভাল। মই ভালনে বেয়া? তোমাকো ভাল বুলিয়ে ভাবি আছোঁ। ভৱিষ্যত কি হয় নাজানো। মানুহজনী তাৰমানে যদিও মানে আমি দুখীয়াই দিয়কচোন, কিন্তু মনবিলাক ধনী আমাৰ মা। মই ভাল পাওঁ আৰু নাজানো মোক বা কি পায়, ভালে পায় নে কি পায়। কেলৈ বেয়া পাম ন? আনিলে মানে নিজৰ এটা বুজি পাই যদি নিজৰ বুলি সাৱটি লয় তেতিয়া বহুত ভাল পাম। তাতকৈ কিবা লাগিছেনে আৰু হাঁহৰ প্ৰতি? যিয়ে নহওক আজি পূজা চালোঁ প্ৰথম মাৰ লগত, একেলগে যাই খুৰীহঁতৰ লগতো গ'লোঁ। কি বুলি কয়, একো এটা দিব নোৱাৰিলোঁ বেছি বাৰু। একেলগে চাহ খালোঁ, কিবা খালোঁ ন, ভাল লাগিল ন ঘৰৰ মানুহকেইটা? ভাল লাগিল। ভাল লাগিল। এতিয়া যিয়ে নহওক, এতিয়া ৰাতি হৈছে, আমি এতিয়া শুম, মা মই বাবু এনেকৈ শুম। গুড নাইট। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই দিয়ক মা। বাই বাই।